প্ৰথমতে ইয়াৰ এইটোত ভৰাই এইটো গাঁঠিটো দি ল'ব আৰু তাৰপিছত এই ৰছীডাল ইয়াত টানকৈ বান্ধি দিব। এইটো চাব যাতে ইমান দূৰলৈহে আহে বস্তুটো, যাতে এইখিনিলৈকে আহে, ইয়াতকৈ যাতে আগ নাবাঢ়ে। এইটো প্ৰথমতে বান্ধি ল'ব। তাৰপিছত ইয়াৰ এইফালৰ ফুটাটোত এনেকৈ গাঁঠি এটা দি ল'ব। গাঁঠি এটা দি ৰছী এনেকৈ কৰি ল'ব আৰু এইডাল ইয়াত বান্ধি ল'ব। ইয়াত বান্ধি ল'লে এইডাল ৰছী ইফালে যেনেকৈ বন্ধা হৈছে ইফালেও সেই একেধৰণে বান্ধি ল'ব। মাকুৰ টনা ৰছীডালৰ কাৰণে এনেকুৱা এইটো সূতা এইডাল ৰছী ব্যৱহাৰ কৰিব পাৰে, এইডালো পাৰে কৰিব, এইডালো পাৰে কৰিব, কিন্তু এইডাল সোনকালে ছিগি যোৱা চান্স বেছি থাকে। এইডাল অকণমান কেইদিনমান যায় এইডাল ৰছীডালে। ভালকৈ গাঁঠি এটা দি দিব যাতে খোল খাই নাহে। ঠিক ইফালেও তেনেকৈ বান্ধি দিব। অন কৰিব এইটো যাতে ইমান থাকে, তাত ইয়াত যাতে পূৰা লাগি নাযায়, ইমানমান থাকে যাতে। ইফালেও সেই ঠিক তেনেদৰে এইটো দেখিছে হৈ গ'ল। এইটো পূৰা মাজত থাকিব লাগিব।